নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম অনলাইন পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰি। মানে ঘৰতে বহি পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰি, একেবাৰে সহজ উপায়। আপোনালোকৰ মোবাইল এটা হ'লে হ'ল, মোবাইল এটাৰ সহায়ত আপোনালোকে ঘৰতে বহি মাহত 5-6 হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। লাইভ প্ৰুফ দিম আপোনাক মই কিমান পইচা পাওঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ মোবাইলত দেখাই দিম আপোনালোকক কেনেকৈ কি কৰিব লাগে। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো লাষ্টলৈ চাব, তেতিয়া গম পাব আৰু ঘৰতে বহি পইচা উপাৰ্জন কৰিব পাৰিব। ধন্যবাদ। এয়া মোৰ পে'মেণ্ট লিষ্ট দেখাই আছোঁ, মাই পে'মেণ্ট লিষ্ট চাই থাকক, কিমান পাইছোঁ, পজ কৰি চাই ল'ব পাৰে। এতিয়া মই মোৰ মোবাইলত দেখাই আছোঁ। ফাৰ্ষ্টতে প্লে ষ্টৰত যাব, তাৰপিছত চাৰ্জত ক্লিক কৰিব, মিছ' MESHO চাৰ্চ কৰি দিব, তাৰপিছত মিছ' আহি যাব, বা আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত লিংকটো আছে তাৰ পৰা ডাউনলোড কৰিব পাৰে। মোৰ ডাউনলোড হৈ আছে, তো মই অ'পেন কৰি লৈছোঁ। ইয়াতে চাই লওক, আৰ্ণ ফ্ৰম হোম জিৰ' ইনভেষ্টমেণ্ট, কণ্টিনিউ কৰি দিয়ক। ইয়াতে আপোনাৰ ফোন নম্বৰটো মাৰি দিব, মই মোৰটো মাৰি লৈছোঁ। OTP এটা আহিব, সেইটো ভেৰিফিকেশ্যন অট'মেটিক হৈ যাব যদি আপোনাৰ মোবাইলত আছে চিমখন লগাই। এতিয়া ভেৰিফাই হৈ গ'ল, এতিয়া অ'পেন হ'ব। এতিয়া এইটো ভিডিঅ' কেনেকৈ কি কৰিব লাগে মিছ' ভিডিঅ'টো চাই ল'ব, বা আপোনালোকে তলত স্কিপ কৰিও দিব পাৰে। মই বাৰু স্কিপ কৰি দিছোঁ, মইতো চাইছোঁৱে আগতে। এতিয়া লোকেশ্যন, ষ্ট'ৰেজ আৰু কণ্টেক্টটো এলাউ কৰিব লাগিব। এতিয়া এলাউ কৰি দিব গোটেইকেইটা। এতিয়া মিছ' অ'পেন হৈ গ'ল, চাব পাৰে কিমান কি প্ৰডাক্টছ আছে, কালেকশ্যনত গৈ চাব পাৰে বা কি অফাৰ আছে। একাউণ্টত ক্লিক কৰিলোঁ, এয়া আপোনাৰ একাউণ্টটো অন হৈ গ'ল। ইয়াতে আপুনি শ্বেয়াৰ কৰা সকলোবোৰ প্ৰডাক্ট দেখা পাব শ্বেয়াৰ কেটেলগছত, আৰু আপুনি বিজনেছ লগ'ও বনাব পাৰিব আপোনাৰ নামত। মই যেনেকৈ বনাইছোঁ, অঞ্জন ষ্ট'ৰ বুলি চাই ল'ব পাৰে। আৰু ইয়াতে আপোনালোকে বিজনেছ কাৰ্ডো বনাব পাৰে। এনেকুৱাকৈ বিজনেছ কাৰ্ড ডাউনলোড কৰি শ্বেয়াৰ কৰিব পাৰে, তেতিয়া আপোনালোকৰ ষ্ট'ৰৰ পৰা প্ৰডাক্টছ কিনিব। এতিয়া আগলৈ চাই থাকক কেনেকৈ আপুনি পইচা উপাৰ্জন কৰিব পাৰিব। আপুনি ৰিফাৰ কৰিও পইচা উপাৰ্জন কৰিব পাৰে, কিন্তু ইয়াতে বেছি পইচা নাপায়, তথাপিও পায় কিবা এটা পাৰ্চেণ্ট, আপোনালোকে পঢ়ি চাব পাৰে। মই অলপমান পাইছোঁ, তো আগলৈ চাই থাকক। আপোনালোকে অৰ্ডাৰ কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব, এইবোৰ প্ৰডাক্টছ শ্বেয়াৰ কৰিব লাগিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত, ঘৰৰ মানুহৰ লগত, বা ছ'চিয়েল মিডিয়াত। তেতিয়া আপোনালোকে কোনোবাই যদি ইণ্টাৰেষ্টেড হয় কিনা, তেতিয়াহ'লে আপোনালোকে এই প্ৰডাক্টটো মিছ'ত আহি অৰ্ডাৰ কৰি দিব পাৰে সেই মানুহজনৰ এড্ৰেছত। মই কেনেকৈ অৰ্ডাৰ কৰিব লাগে সেইটো মই দেখাই আছোঁ ভিডিঅ'টোৰ লাষ্টত, চাই থাকক। কেনেকৈ আৰু আপুনি পইচা উপাৰ্জন কৰিব পাৰিব সেইটোও কৈ আছোঁ ভিডিঅ'টোৰ লাষ্টত, চাই থাকক। এয়া মোৰ পে'মেণ্ট লিষ্ট। আপুনি যেতিয়া একাউণ্টটো হ'ব, তেতিয়া আপুনি বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব। তেতিয়া আপুনি যিখিনি পইচা পায়
বা বিজনেছত লাভ হয় সেইখিনি পইচা একাউণ্টত ডাইৰেক্ট আপুনি পাই যাব। আপুনি যদি কিবা কথা নাজানে বা মিছৰ কথা সুধিব লাগে তেতিয়াহ'লে কল চেণ্টাৰত কল কৰিব সুধিব পাৰে। এতিয়া চাই লওক অৰ্ডাৰটো দি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব আপুনি। এতিয়া এইটো প্ৰডাক্ট আমি লওঁ বাৰু। এতিয়া এইটো প্ৰডাক্ট কোনোবা আপোনাৰ ফ্ৰেণ্ডে অৰ্ডাৰ কৰিছে, তো অৰ্ডাৰ দিব লাগে। ইয়াত কেনেকৈ উপাৰ্জন কৰিব চাই থাকক। এইটো প্ৰডাক্টটো আমি চিলেক্ট কৰিলোঁ। ইয়াত আছে প্ৰাইচ 166 আৰু শ্বিপিং 1 টকা। এইটো প্ৰডাক্ট আমি ফাৰ্ষ্ট ফ্ৰী চাইজ কণ্টিনিউ কৰি দিলোঁ। এতিয়া চেক আউট কৰিম আমাৰ অৰ্ডাৰটো। এতিয়া কেছ অন ডেলিভাৰীটো হ'ব, সকলোৱে কেছ অন ডেলিভাৰী ভাল পায়, কেছ অন ডেলিভাৰী কৰি দিব, তাৰপিছত প্ৰচিড কৰি দিব। ইয়াতে টোটেল প্ৰাইচ আছে 167। আমি ফ্ৰেণ্ডজনক কৈছোঁ যে 199 দিলে 32 ৰুপিজ লাভ হয় আমাৰ, তো কামত নাই। 299 বুলি কৈছোঁ আমি, এতিয়া 132 ৰুপিজ লাভ হয়। এতিয়া প্ৰচিড কৰি দিলে আপোনাৰ এড্ৰেছ ছেকশ্যনটো অ'পেন হৈ যাব। এই এড্ৰেছত নিউ এড্ৰেছ মাৰি তো আপুনি ফোন নম্বৰ যি লাগে দি দিব, কণ্টিনিউ কৰি দিব, আপোনাৰ অৰ্ডাৰটো কমপ্লিট হৈ যাব। এতিয়া আপুনি এই প্ৰডাক্টছবোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে কোনোবা নহয় কোনোবা অৰ্ডাৰটো দিবই, তেতিয়া আপুনি পইচা উপাৰ্জন কৰিব। আপোনাৰ বেংক একাউণ্টত ডাইৰেক্ট যিটো আপুনি লাভ হয় তেতিয়া সেইটো ট্ৰান্সফাৰ হৈ যাব। তো এইখিনিয়ে শ্বেয়াৰ কৰি থাকক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব ওপৰত।